Hi friends, স্বাগতম জনাইছো মোৰ YouTube চেনেল মুনমি হাজৰিকা নামৰ চেনেলটিলৈ। সো ফ্ৰেন্ডছ, আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা সজিনা শাকৰ ৰেচিপি। যেহেতু এতিয়া সজিনা শাকৰ সিজন হয়, সো ফ্ৰেন্ডছ মইনো কিদৰেনো সজিনা শাকৰ ৰেচিপি বনাওঁ তাকে আপোনালোকক অলপ দেখুৱাও বুলি ভাবিছো। সো ফ্ৰেন্ডছ, বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সজিনা শাকৰ ৰেচিপি বনাবলৈ মই লৈছো কেইডালমান সজিনা শাক। সজিনা কেইডাল মই গুচাই ভালদৰে ধুই ল'ম। এয়া মোৰ সজিনাখিনি ভালদৰে ধুই গুচাই লোৱা হৈছে। কেইফুটামান নহৰু লৈছোঁ আৰু দুটা আলু সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা বিলাহী কাটি লৈছোঁ। এতিয়া মই ইয়াত নিমখ হালধি দিম। হালধি আপুনি প্ৰয়োজন অনুসৰি দিব। নিমখ প্ৰয়োজন অনুসৰি দিব। এতিয়া ভালদৰে লৰাই দিম। ভালদৰে লৰোৱা হৈ গৈছে। জুইটো ল' ফ্লেমত দিম। ঢাকন এখন দি দিছোঁ অলপ সময় সিজিবৰ কাৰণে। পাঁচ মিনিট পাছত অলপ লৰাই দিম। আকৌ ঢাকি দিম। এফালে চচপেন এটাত পানী অলপ গৰম হ'বলৈ দিছোঁ। আলুখিনি সিজি গৈছে। এতিয়া মই বিলাহীখিনি এড কৰি দিম। বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনি অকণমান গলালৈ বাট চাম। এতিয়া ঢাকনখন আকৌ দি দিম। আমাৰ বিলাহীখিনি প্ৰায় গলি গৈছে। এতিয়া গৰম পানীখিনি মই দি দিম ইয়াত। এয়া মই গৰম পানী দি দিছোঁ। এতিয়া অলপ সময় সিজিবলৈ দিম, উতল আহিব দিম। এয়া মোৰ সজিনাখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ধনিয়া পাত কেইখিলামান দি দিম। অলপ লৰাই দিম। গেছটো অফ কৰি দিম। ফাইনেলি ফ্ৰেন্ডছ, মোৰ সজিনা শাকৰ ৰেচিপি ৰেডি হৈ গৈছে। কালাৰো বহুত ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছিল। সো ফ্ৰেন্ডছ, আপোনালোকেও এইদৰে বনাই চাবচোন। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো ফ্ৰেন্ডছ, আজিলৈ আহোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। সো ফ্ৰেন্ডছ, আজিলৈ আহোঁ। বাই বাই, ধন্যবাদ।